নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। বহু ঘাত প্ৰতিঘাতৰ মাজত আৰু বহু আশা প্ৰত্যাশাৰ মাজত মই পিতৃ হলো। মই কেনেকৈ বহু ঘাত আৰু প্ৰতিঘাতৰ মাজত মই পিতৃ হলো আপোনালোকৰ সন্মুখত আজি মই এইবিলাক কথা মই এটাকৈ ক'বলৈ চেষ্টা কৰিম, যিহেতু সকলোৰে ঘৰতে আই মাতৃ ভণ্টি সকলোৰে আছে। তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে প্লিজ কৈছোঁ আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰাই আপোনালোকে চাব। আমি 7 মাহত যেতিয়া ডক্টৰৰ তাতে যেতিয়া আমি চেকআপত গৈছিলোঁ তেতিয়া ডক্টৰে চাই ক'লে আপোনালোকৰ বেবীটো ওলটা হৈছে। আজি মই আপোনালোকক মেডিচিন দিছোঁ, আপোনালোকে এইবিলাক খাই 15 দিন পিছত আপোনালোকে আকৌ আহিব। তাৰপিছত আমি 15 দিন পিছত যেতিয়া আকৌ আমি চেকআপত গ'লোঁ তাৰপিছত ডক্টৰে চাই ক'লে আপোনালোকৰ বেবীটো ওলটাই আছে। ইমাৰ্জেঞ্চি আজিকালিৰ ভিতৰত আপোনালোকে চিজাৰিং কৰক, নহ'লে যিকোনো মুহূৰ্তত আপোনালোকৰ বেবীটো এক্সিডেণ্ট হৈ যাব পাৰে। এইটো কথা শুনি আমি শাৰীৰিক আৰু মানসিকভাৱে আমি অত্যন্তভাৱে আমি এটা ভাগৰি পৰিছিলোঁ। আৰু এইটো আছিল এটা প্ৰাইভেট হস্পিটেল আৰু এই হস্পিটেলৰ নামটো ৰাজহুৱা কৰাটো সম্ভৱ নহয়। তাৰপিছত আমি বহু ধৰণৰ চিন্তা ভাৱনা ইত্যাদি আমি কৰি এটা চৰকাৰী চিভিল হস্পিটেলত আমি আহিলোঁ। অহাৰ পিছত ডক্টৰক আমি যেতিয়া গোটেইখিনি কথা আমি ডক্টৰক ক'লোঁ, তাৰপিছত ডক্টৰে চেকআপ কৰিলে। তাৰপিছত ডক্টৰে পুৰণি যিবিলাক ৰিপৰ্ট আছে সেইবিলাক ৰিপৰ্ট ডক্টৰে দেখাৰ পিছত ডক্টৰে আমাক ক'লে বাচ্চাটো যিহেতু এতিয়া 7 মাহ চলি আছে, এতিয়া যদি আপোনালোকে বাচ্চাটো চিজাৰিং কৰি দিব কয় মই কৰি দিম, দিলে বাচ্চাটোৰ কাৰণে বহুত ৰিস্ক হৈ পৰিব। গতিকে এতিয়া চিজাৰিং কৰিব এতিয়া নালাগে, আপোনালোকে এদিন দুদিন পিছে আপোনালোকে হস্পিটেলত আহক, আহি আপোনালোকে চেকআপ কৰক। তাৰপিছত বাচ্চাটো যদি মাকৰ গৰ্ভৰ ভিতৰত যদি লৰচৰ যদি নকৰে, মাকে যদি গম পোৱাৰ লগে লগে আপোনালোকে হস্পিটেলত আপোনালোকে আহি যাব। এনেকৈ যদি আমি 8 মাহতো ভৰি দি যদি আমি 8 মাহতো চিজাৰিং কৰিব পাৰোঁ তেনেহ'লে বাচ্চাটোৰ কাৰণে বহুত ভাল হ'ব। আমি এনেকৈ ডক্টৰৰ কথা আমি শুনি আমি 7 মাহ পাৰ কৰিলোঁ, আমি 8 মাহ পাৰ কৰিলোঁ, আমি 9 মাহো আমি পাৰ কৰিলোঁ আৰু 10 মাহত আমাৰ সন্তানজন ভালদৰে হ'ল আৰু তাৰপিছত আজি মই পিতৃ হ'লোঁ। আৰু এই 3-4 মাহ আমি অত্যন্ত শাৰীৰিক আৰু মানসিকভাৱে আমি ভুগিব লগা কষ্টত আমি আছিলোঁ। আৰু তাৰ কাৰণে মই ভাবিলোঁ এইটো ভিডিঅ' আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। এইটো ভিডিঅ' চাই যদি আপোনালোকৰ যদি কোনোবা এনেকুৱা অৱস্থা হৈছে আপোনালোকৰ কোনো চিন্তা কৰিব আপোনালোকৰ একো নালাগে। আপোনালোকে এদিন দুদিন 3 দিন পিছে আপোনালোকে হস্পিটেলত যাওক আৰু ডক্টৰৰ দ্বাৰা আপোনালোকে বেবীটো চেকআপ কৰক। আৰু আপোনালোকৰ যদি কোনো বেবীটো যদি মাকৰ গৰ্ভৰ ভিতৰত যদি লৰচৰ যদি নকৰে তেনেহ'লে ইমাৰ্জেঞ্চি আপোনালোকে হস্পিটেলত গৈ ডক্টৰৰ সহায় লওক, আপোনালোকৰ বাচ্চাটো নিশ্চয় ভালে থাকে। আৰু আজিৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিলোঁ। প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। আজিৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।